সকলোকে নমস্কাৰ আৰম্ভ কৰিব ওলাইছো আনিটি ব্লগ আৰু এয়া দেখিছে আমি গৈ আছো বাইহাটা চাৰিআলি আজি ৰবিবাৰ গতিকে বাইহাটা চাৰিআলি আহিবই লাগিব ৰাতিপুৱা আহিছো অলপ পিছত পাই যাম আৰু আজি গোটেই দিনটো কি কৰো কি নকৰো আপোনালোকক দেখুৱাই থাকিম এতিয়া গাড়ী চলাও দেই আৰু এয়া পাই গ'লো মোৰ গন্তব্যস্থান এতিয়া গাড়ী ষ্টিয়াৰিং মই এখেতক দিম আজি এখেতৰ লগত আপোনালোকক চিনাকি কৰাই দিম দেই তাৰপাছত আজি কেনেকৈ ক্লাছ কৰোঁ ক'ৰ পৰা ষ্টুডেণ্ট আহে মোৰ স্কুললৈ আপোনালোকক আজি গোটেইখিনি দেখুৱাম আহক এইখনেই হৈছে মোৰ ডান্সৰ বিদ্যালয়খন নামটো হৈছে নৃত্যাংগনা আৰু 16টা বছৰে মই সপোন দেখিছিলোঁ এই বিদ্যালয়খনৰ কাৰণে আৰু 3জন ষ্টুডেণ্টেৰে মাত্ৰ 20 টকা মাননীৰে ফিজেৰে মই আৰম্ভ কৰিছিলোঁ মোৰ এই বিদ্যালয়খন কোভিডৰ আগলৈকে অৱশ্যে বিদ্যালয়খনত প্ৰায় 100ৰো অধিক মোৰ ষ্টুডেণ্ট আছিলে এতিয়া অৱশ্যে কোভিডৰ পিছত গোটেই বিশ্বক যেনেকৈ জোকাৰি গ'ল মোৰো বিদ্যালয়খন জোকাৰি নোযোৱা নহয় ষ্টুডেণ্ট বহুখিনি কমিলে তথাপিও কিন্তু গাঁৱৰে বহু ষ্টুডেণ্টেৰে মই নৃত্যৰ বিদ্যালয়খন চলাই আছোঁ বেচিকেলি মই এখন বিদ্যালয়ত কথাক শিকাওঁ লগতে আধুনিক নৃত্য বিহু নৃত্য সময়ে সময়ে বিভিন্ন ধৰণৰ জনগোষ্ঠীয় নৃত্যসমূহ শিকাওঁ আৰু এয়া শিকাই থকা ছোৱালীজনী মোৰ ভণ্টিয়ে হয় তাই শিকায় আৰু বেছিভাগ সময় ময়ো শিকাওঁ আৰু এইবোৰেই হৈছে মোৰ অকণমানি চিৎপক্ষিলা কেইজনী মোৰ খুব মৰমৰ মোৰ ছোৱালীজনী যেনেকৈ মোৰ আপোন এই আটাইবোৰ মোৰ ল'ৰা ছোৱালী আটাইবোৰ মোৰ ছোৱালী অৱশ্যে ল'ৰা আছে ল'ৰা খুব কম এডমিশ্যন লওঁ মই 2-এটা ল'ৰা অৱশ্যে এইবাৰ এডমিশ্যন লৈছোঁ সিহঁতৰ বোলে এইবোৰ নাচিবলৈ লাজ লাগে গতিকে সিহঁতক বহুৱাই থৈ দিছোঁ ডান্সৰ ক্লাছৰ পৰা আহি ঘৰ পালোহি এতিয়া প্ৰায় 6টামান বাজিছে চাগে আৰু এতিয়া সময় হৈছে টি টাইম আমি চাহ খাওঁ মই অৱশ্যে দুকাপ চাহ দেখিলে দুকাপ চাহ মোৰ আৰু মোৰ মানুহজনক আজি অকণমান আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ নে কি কয় এয়া হৈছে মোৰ মানুহজন মিষ্টাৰ বৰা হেল্ল' এয়া আমি দুটা এতিয়া আপোনালোকৰ চাহ খাম বাকী কাগজ কি কৰি আছা এইবিলাক ফাইলবিলাক এইখিনি পিছত হ'ব আগতে খাই লোৱা ফাইলবিলাক মানে তোমাৰ সময় কাগজ বিচাৰি নাপাওঁতে আমি চাহ খাই ল'লো এতিয়া সময় হৈছে আমাৰ কি বেবী চাই বেবীৰ ন হেল্ল' কৈ দিয়া চবকে হেল্ল' আৰু এই আজিৰণী বায়েকে খুব ধুনীয়াকৈ চাহ এটা বনাই আনিছে লাল চাহ আৰু এয়া কি খাইছা আৰু কেক খাইছা ঠিক আছে বৰ ধুনীয়াকৈ বনাইছা বৰ ধুনীয়াকৈ খোৱা আৰু এতিয়া চাই বেবী কাপোৰ কোনে পেলাই থৈছে এতিয়া কাপোৰ চাই বেবী কাপোৰ এতিয়া সলাই দিছোঁ মাত্ৰ 7:30 বাজি গ'ল আমি কেতিয়াবাই আহিছোঁ টিভি ল'ৰাত একদম টিভি চোৱাত ব্যস্ত আৰু বেছি ব্লগটো দীঘলীয়া নকৰোঁ বহুত স্পেচিয়েল ব্লগটোত বিশেষ একোৱে নাছিলে তথাপিও দেখুৱাব মন গ'ল আজি দিনটো কেনেধৰণে আমি কটালোঁ আৰু কাইলৈ আন এটি ধুনীয়া ব্লগ লৈ আহি আছোঁ বাই বাই